নমস্কাৰ বন্ধুসকল, মই সকলোকে স্বাগতম জনাইছোঁ ৰিয়েল ফেক্টছ ইউটিউব চেনেললৈ। মই আজি উপস্থিত আছোঁ নগাঁও মহামৃত্যুঞ্জয় মন্দিৰত। আহক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু বন্ধুসকল, এইখিনিতে এটা কথা কওঁ, এইটো মোৰ ফাৰ্ষ্ট ব্লগ হয়। আপোনালোকে আশা কৰোঁ ভাল পাব আৰু মোৰ ভিডিঅ'টো লাইক এণ্ড শ্বেয়াৰ কৰি দিব। মহামৃত্যুঞ্জয় যোৱাৰ আগতে আমি কেইটামান গুৰুত্বপূৰ্ণ কথা জানি লওঁ আহক। মহামৃত্যুঞ্জয় মন্দিৰটো হৈছে ৱৰ্ল্ড লাৰ্জেষ্ট শিৱলিংগ, অৰ্থাৎ সৰ্ববৃহৎ পৃথিৱীৰ ভিতৰতে। ইয়াৰ উচ্চতা প্ৰায় 126 ফুট। আৰু এই মন্দিৰ নিৰ্মাণ কাম আৰম্ভ হৈছিলে 2003 চনত আৰু 2021 চনৰ 26 ফেব্ৰুৱাৰীত সকলো ভক্তৰ বাবে মুকলি কৰি দিয়া হৈছে। আৰু এই মহামৃত্যুঞ্জয় মন্দিৰৰ সম্পূৰ্ণ ডিজাইনটো তৈয়াৰ কৰি উলিয়াইছিল ইঞ্জিনিয়াৰ নাৰায়ণ শৰ্মাই। আৰু এই মন্দিৰটোৰ সকলোৰে বাবে মুকলি কৰাৰ আগেয়ে অৰ্থাৎ 22 ফেব্ৰুৱাৰীত তামিলনাডুৰ পৰা 250 জনমান পূজাৰী আনি ইয়াৰ প্ৰাণ প্ৰতিষ্ঠা দিৱস আৰম্ভ কৰিছিলে। 22 ফেব্ৰুৱাৰীৰ পৰা 25 ফেব্ৰুৱাৰীলৈ প্ৰাণ প্ৰতিষ্ঠা পূজাৰ সমাপ্ত কৰি আৰু 26 ফেব্ৰুৱাৰীত আমালৈ অ'পেন কৰি দিছিলে, অৰ্থাৎ সকলো ভক্তসকলৰ কাৰণে এই মহামৃত্যুঞ্জয় মন্দিৰ মুকলি কৰি দিছিলে। আৰু এই মহামৃত্যুঞ্জয় মন্দিৰটো মহাপুৰুষ শ্ৰীমন্ত দামোদৰ পথ কলাযোগী পুৰণি গুদাম, নগাঁও, অসমত অৱস্থিত। দুখ লগা কথাটো হৈছে 28 এপ্ৰিল 2021 চনত যিটো ভূমিকম্প আহিছিল তাৰ ৰিখটাৰ স্কেল আছিলে 6.7। আৰু এই ভূমিকম্পটোতে আপাৰ পাৰ্টটো অলপ ডেমেজ হৈ গৈছিল। চ' ছেড ষ্টৰি হেন। বাৰু যি কি নহওক, মই মহামৃত্যুঞ্জয় মন্দিৰ যাত্ৰা কেনেকৈ আৰম্ভ কৰিলোঁ আপোনালোকৰ জানিবলৈ নিশ্চয় মন আছে নহয় জানো? আহক তেন্তে জানো। মোৰ যাত্ৰা আৰম্ভ হৈছিলে মৰিগাঁৱৰ পৰা। আৰু মৰিগাঁৱৰ পৰা মহামৃত্যুঞ্জয় মন্দিৰ 54.3 কিলোমিটাৰ দূৰত অৱস্থিত। আৰু সময় প্ৰায় 1 ঘণ্টা 10 মিনিট সময় লাগে যদি বাইকত আহে। যদিহে মন্দিৰত সোমাই মন্দিৰত পূজা কৰোঁ বুলি ভাবে তেতিয়াহ'লে ইয়াৰ পৰা সকলো বস্তু ল'ব পাৰিব। পূজাৰ সকলো সা সামগ্ৰী ইয়াতে উপলব্ধ আছে। আৰু এতিয়া বাহিৰতে চাকি বন্তি দিব লাগিব, ভিতৰত জ্বলোৱাৰ মানা আছে। এতিয়া ভিতৰত জ্বলাব নিদিয়ে, হয়তো কিছুদিনৰ পিছত দিব চাগে। মন্দিৰৰ দৃশ্যবোৰ অলপ এনজয় কৰোঁ। তো বন্ধুসকল, আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। অন্য এটা ভিডিঅ'ত পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই। আৰু ভিডিঅ'টো কেনে লাগিছে শেষত কমেণ্ট কৰি জনাব নাপাহৰিব।